অসীমত হেৰাল সীমা সপ্তম অধ্যায় কৈশোৰ স্মৃতি। তাৰ পৰা এসপ্তাহো পাৰ নহ'ল। ৰাজ্য এখনৰ যুৱৰাজৰ অভিষেকৰ দৰেই সৰু সুৰা উৎসৱ এটাৰ মাজত কমল নগৰৰ দ্বিতীয় ৰাজবিষৰ সৰু সিংহাসনখন অধিকাৰ কৰি বহিলোঁ। এই উৎসৱ যজ্ঞৰ প্ৰধান পুৰোহিত হৈছিল লক্ষীনাৰায়ণ নিজেই। নাজানো কি চকুৰে তেওঁ মোক প্ৰথমৰে পৰা চাইছে। তেওঁৰ অকৃত্ৰিম চেনেহৰ প্ৰখৰ সোঁতত মোক পাই উটুৱাই নিবৰ যোগাৰ কৰিছে। মোৰ সুখ সুবিধাৰ প্ৰতি তেওঁৰ সতৰ্ক দৃষ্টিৰ অতিশয্যাত মাজে মাজে অতিষ্ঠ হৈ উঠোঁ। লাজো লাগে। অথচ তেওঁৰে একমাত্ৰ সন্তান গৌৰীৰ সম্পূৰ্ণ বিপৰীত ব্যৱহাৰৰ কথা হয়তো তেওঁ এবাৰ ভুলতো কল্পনাও কৰি চোৱা নাই। ভাগ্যে ওচৰত গৌৰী নাথাকে। থকা হ'লে আচৰিত হৈ গ'লহেঁতেন। সকলোৰে পৰা পোৱা অপ্ৰত্যাশিত প্ৰীতি সন্মানৰ বিনিময়ত মন নগ'লেও তাৰ সন্মান ৰাখিবলৈকে চিৰদিনৰ অবাধ স্বাধীনতা, অপৰিণত বয়সৰ অত্যাধিক চঞ্চলতা বিসৰ্জন দি মোৰ নতুন জীৱনৰ নতুন কৰ্তব্যত নিজক ডুবাই দিবলৈ বাধ্য হ'লোঁ। মাৰ আশীৰ্বাদ, লক্ষীনাৰায়ণৰ উপদেশ, অশোকৰ প্ৰেৰণাত উদ্গণিত, চম্পা উমাহঁতৰ চেনেহ গৌৰৱত গৌৰৱান্বিত হৈ অতি উৎসাহেৰে তাক কৰিবলৈ ল'লোঁ। প্ৰায় প্ৰতিদিনেই শুকুলাৰ পিঠিত উঠি বকুলপুৰৰ পৰা পুৱাতে যাওঁ। গোটেই দিনটো কমল নগৰত কটাই ক্লান্ত হৈ আকৌ গধূলি উভতি আহোঁ মাৰ ওচৰলৈ। মা বকুলপুৰ এৰি যাব নোৱাৰে। মই মাক এৰি থাকিবও নোৱাৰোঁ। গতিকে ৰঙাটিলাত থাকিবলৈ কৰা লক্ষীনাৰায়ণৰ অনুৰোধ, ৰূপালীপামত থাকিবলৈ কৰা উমা অশোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলোঁ। মাজে মাজে বকুলপুৰলৈ উভতি আহিব নোৱাৰিলে চম্পাহঁতৰ নিজৰত ৰাতিটো কটাওঁ। কিন্তু আচৰিত কথা, স্থায়ীভাৱে তাত থাকিবলৈ চম্পায়ো মোক নক'লে। হয়তো মাৰ কথা ভাবিয়েই চম্পাৰ এই ব্যৱস্থা। মাক আগতে খবৰ নিদিয়াকৈ কোনোদিনাই তাই মোক কমল নগৰৰ ক'তো থাকিবলৈ দিয়া নাই। মায়ে চিন্তা কৰিব, এয়ে তাইৰ ভয়। কিন্তু মই ওচৰত থাকিলে তাই যে কিমান সুখী হয় সেইটো প্ৰকাশ কৰি নেদেখুৱাই যদিও মই বুজোঁ। মোৰ ভাল লাগে। চম্পা মোৰ কৈশোৰৰ খেলৰ লগৰী। দুয়ো মুখামুখি হ'লে আমি তৎক্ষণাৎ উভতি যাওঁ আমাৰ হেৰাই যোৱা কৈশোৰৰ মাজলৈ। বকুলপুৰৰ নিৰ্জন হাবিত উমলি ফুৰা এহাল বনৰীয়া জন্তুৰ দৰেই হৈ পৰোঁ। আগদিনা বিশেষ এটা জৰুৰী কামত আবদ্ধ হৈ থকাৰ সময়তে বকুলপুৰলৈ উভতি আহিব নোৱাৰিলোঁ আৰু অশোকহঁতৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি ৰাতিটো ৰূপালীপামতে কটাই দিলোঁ। পুৱা শুই উঠিয়েই মনত পৰিল চম্পালৈ। তাই শুনিলে নিশ্চয় অভিমান কৰিব। আগতে তাইলৈ খবৰ পঠাবলৈকো নহ'ল। তাৰ উপৰিও মোৰ অভিনৱ অভিষেকৰ দিনাৰে পৰা তাইক ভালকৈ লগেই পোৱা নাই। আনৰ মুখে খবৰ পোৱাতকৈ নিজে দিবলৈ বুলি সময় নষ্ট নকৰি তৎক্ষণাৎ ৰাওনা হ'লোঁ। কিন্তু নিজৰা পাই দেখোঁ চম্পা ঘৰৰ ক'তো নাই। তাইক পাবলৈ আশা কৰাটো মোৰেই ভুল। এনে এটা মনোৰম সুন্দৰ পুৱাত ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা চম্পাৰ জীৱনত খুব কমেই ঘটিছে। ঘৰৰ ভিতৰত চম্পাৰ বুঢ়ীমাকৰ আগত পৰি ময়ো তাৰ পৰা বঞ্চিত হওঁ বুলিয়েই মনে মনে ওলাই আহিলোঁ। মধুৰ পুৱাটো নিৰ্জনত উপভোগ কৰাৰ উদ্দেশ্যে ৰঙা আলি এৰি আন এটা সৰু আলিয়েদি ঘোঁৰাজনীৰ মুখ ঘূৰাই আগবাঢ়ি গ'লোঁ। দক্ষিণ পাৰৰ এমূৰে থকা নিৰল চুবুৰীটোৰ একেবাৰে এদাঁতিৰ অকলশৰীয়া ঘৰটো জয়াৰ। জয়া বিধৱা। কমল নগৰৰ শ্ৰেষ্ঠা ফুলতী আটাইতকৈ পাকৈত শিপিনী জয়া। জয়াৰ ঘৰৰ পাছফালে থকা ফলমূলৰ ডাঙৰ বাৰীখনৰ গাতে লাগি গৈছে নিমজ চিকুণ দুবৰিৰ বহল নিৰ্জন আলিটো। নবীন পুৱাৰ তৰুণ অৰুণৰ ৰঙালী ৰশ্মি পাই গোটেই ঠাইখনেই অপূৰ্ব সুন্দৰ হৈ চকুত পৰিছেহি। নৱ বসন্ত শ্যামল পৃথিৱীৰ বুকুৰ অমৃত পান কৰি ওচৰৰ দূৰৰ প্ৰতিজোপা গছেই সেউজীয়া আৱৰণেৰে সৈতে উজ্জ্বল যৌৱনৰ দীপ্তিত দীপ্ত। তাতে আকৌ ৰহণ সানিছে নগৰৰ ওপৰেৰে বাগৰি গৈ দূৰৰ পৰ্বতলৈ যোৱা আনন্দ বিহল কুলি চৰাইজনীৰ মিঠা মাতটোৱে। পুৱাৰ কোমল বতাহজাকত কঁপনি তুলি প্ৰতিটো প্ৰাণীৰ প্ৰতিখন হিয়া মতলীয়া চঞ্চলতাৰে ভৰাই তুলিছে। তাইৰ মাতত আনকি শুকুলাও হৈ উঠিছে চঞ্চল। তাইৰো যেন ইচ্ছা, মোক পিঠিত লৈয়ে আনন্দত প্ৰাণ ভৰি এবাৰ এই দুবৰিৰ আলিটোত দৌৰি লয় আগলৈ।